वार्ड मेम्बारा न' होगोन होननानै 15,000 रां लादों होननानै अजद दैखांदों सासे सुबुङा। যে পইচা দিলে তোমাৰ আপোনাৰ ঘৰটো সোনকালে হৈ যাব। মই কৈছোঁ যে পইচা 15,000 টকা পেৰেণ্ট গৈছিলোঁ মোৰ তাত। बिसायख'थि समाव बायदि बायदि बाथ्रा होनानै नाथाय दासिमबो जेबो लामा सामा न' बां दालांनि जेबो सुबिदा गैया। আমাৰ এই দলংখন অহা যোৱা যোগাযোগ ব্যৱস্থাটো কৰি নিদিয়ে তেতিয়াহ'লে আমি মানে মুক্তভাৱে কৈছোঁ আমি অহা ইলেকশ্যনত আমি ডাইৰেক্ট ভোট বৰ্জন কৰিম, কাৰণ আমি ভোট দি একো প্ৰফিট হোৱা নাই আমাৰ। टेटन फुख्रि गामिनि रायजो राजाफ्रा फाखा दालां नांगौनि दाबि खालामदों आरो खुद्रिदों। थांलाय फैलाय हान्था मेलानि थाखायबो जोबोद खस्थ' जानायखाय आरो उसुबिदा जानानै दं बेखौ फोरमायदों। बे बाथ्राया फैदों बिश्वनाथ जिल्लानि गफुर टेटनबारि पन्चायतनि सिङाव थानाय टेटन फुख्रि गामिनि रायजो राजाफ्रासो गोख्रों रावजों फोरमायनानै आरो अजद दैखांनानै दाबि खालामदों। আমাৰ দলঙৰ কাৰণে এনেকুৱা অসুবিধা হৈছে, আমাৰ ছাত্ৰ ছাত্ৰীসকলে আমাৰ বেলেগ স্কুললৈ যায়, এইখন ৰাস্তা দি অহা যোৱা কৰিব লগা হয়। আৰু ল'ৰা ছোৱালীখিনি মানে বাৰিষা হ'লে পানী বহুত ভৰ্তি হৈ যায়, ল'ৰা ছোৱালীখিনি স্কুল ক্ষতি হয়, স্কুলৰ কাৰণে বহুত অসুবিধা হৈছে আমাৰ। যদি আমাৰ গাঁৱৰ ল'ৰা ছোৱালী যদি স্কুল পঢ়িব নোৱাৰে তেতিয়াহ'লে আমাৰ গাঁওখনৰ উন্নতি কি হ'ব, বা ল'ৰা ছোৱালীবিলাকৰ ভৱিষ্যতো একো নহ'ব আমাৰ। সেইকাৰণে আমাক দলংখন লাগিব। আমাৰ MLA ছাৰে যেতিয়া ভোট বিচাৰি আহিছিলে, আমাৰ গাঁৱতে মিটিং এখন দিছিলে, তেতিয়া আমাক ছাৰে মোক নিজে কৈছিলে যে মই দলংখন প্ৰথমে দলংখন দিম, আপোনালোকৰ অসুবিধাখিনি মই গোটেইখিনি চাম, আৰু মই ঠিকাদাৰ ভিত্তিত নিদিওঁ, আপোনালোকৰ গাঁৱৰ মানুহকে দিম বুলি কৈছিলে। কিন্তু আজিলৈকে আমি MLA ছাৰক ইয়াত আমি দেখাও পোৱা নাই আৰু আজিলৈকে অহাও নাই। আৰু ইলেকশ্যনৰ আগত যোৱাবাৰ আমাক বাঁহৰ দলং এখন দিছিলে, সেই বাঁহৰ দলংখন আমি গম নোপোৱাকৈ তেওঁ কাক ঠিকা দিলে কি দিলে নাজানো, কিন্তু দলংখন দিলে, দলংখন এমাহৰ পিছতে ভাঙি থাকিলে। তাৰপিছত এতিয়া আমাৰ যাতায়াতৰ কাৰণে বহুত অসুবিধা হৈছে। গৰ্ভৱতী মহিলাটো কথা ক'বই নালাগে, আৰু গাড়ীখনটো নাহেই, কেতিয়াবা আমাৰ ইয়াতে ডেলিভাৰী হৈ যায়। তাৰপিছত ডক্টৰো আহিব নোৱাৰে, আমাৰ যদি চিৰিয়াছ বেমাৰী থাকে আমাৰ ইয়াত ডক্টৰো আহিব নোৱাৰে, ৰাস্তা নাই। আৰু যদি ফাৰ্মাচীৰ পৰা আমি ফাৰ্মাচী মানুহজনক যদি মাতোঁ তেওঁ আহিব নিবিচাৰে। তেনেকৈ আমাৰ মানে বেমাৰৰ কাৰণে বহুত আমাৰ অসুবিধা হৈছে। এইটো আমাৰ গহপুৰ সমষ্টি টেটনবাৰী অন্তৰ্গত টেটন পুখুৰী গাঁও। ইয়াত আমাৰ কিমান বহুত অসুবিধা হৈ আছে। আজি 10 বছৰ হ'ল বিজেপি চৰকাৰ, এইখন গাঁও অকল কেঁচাই হৈ থাকিলে, আজিলৈকে মানে শিলগুটি এটাই নপৰিলে। আজি শিলগুটি পৰাটো দূৰৰে কথা, এই দলংখন আজি চৰকাৰে চাইছে, যেতিয়া ইলেকশ্যনত বিচাৰি অহা সময়তে দলংখন চাইছে ভঙা, কৈছে এবাৰ বনাই দিওঁ, অহাবাৰ বনাই দিওঁ। আজি দুবাৰ হ'ল বিজেপি চৰকাৰ জিকিলে, কিন্তু আজিলৈকে এই দলংখন ভাঙিয়ে আছে। সেই আমাৰ গাঁৱৰ ৰাইজে কালেকশ্যন কৰি পেলাই নিজৰ ঘৰৰ পৰা এটা বাঁহ আনি সেই দলংখন বনোৱা হৈছে। আজি সেইখনো ভাঙি গ'ল, কিমান অসুবিধা। আজি ওচৰত এটা বজাৰ আছে, এই বজাৰখন আজি আপোনাৰ ইফালে হেলেম মিছামাৰী কত দূৰৰ বেপাৰী আহে, কিমান অসুবিধা। আজি এপাক হৈ ঘূৰিবলগীয়া হয়। আজি এইখন ৰাস্তাত গ'লে চমু হৈ যায়। আজি এইখন বজাৰলৈ কিমান মানুহে নিৰ্বাহ কৰি আছে, বেপাৰী এটা চাইকেল লৈ আহে, কিমান অসুবিধা হয়। এইখন ৰাস্তাটো আপোনাৰ এইটো ঘাঙালৈ সংযোগ আছে, ইফালে হেলেম মিছামাৰী কি ধুনীয়া আছে, কিন্তু আজিলৈকে আজি আমাৰ কিমান 30 বছৰ হ'ল এই সৰুৰ পৰা চাই আছোঁ সেই কেঁচাই ৰাস্তা। আজি কংগ্ৰেছ চৰকাৰো হ'ল এই কেঁচাই ৰাস্তা, আজি বিজেপি দুবাৰ জিকিলে সেই কেঁচাই ৰাস্তা। এনা পকী দলং এই আপোনাৰ দুটা হৈছে, এইখন ভাঙিলে আজি দুবাৰ হ'ল, হয়নে? দুবাৰ জিকিছে, দুবাৰ হ'ল। এইটো ভঙা আছে। চৰকাৰক যাওঁ কৈছে ধৰা হৈছে, কিবা হৈছে, সেইবিলাক কয়, কিন্তু আমি একো গমেই নাপাওঁ কি ধৰি হৈছে। আৰু এইফালে এই ৰাস্তাটো আমাৰ 2-3বাৰ এক্সিডেণ্ট হৈছে, কিমান এক্সিডেণ্ট হৈছে। ফটককৈ ঘৰৰ মানে মহিলা মানুহ কিবা এটা হ'লে ঠেলাত লৈ আহিব লাগে, ঠেলাই লৈ আহিলে গাড়ী নাহে, এইখিনি নদীৰ ফালে ৰখাব লাগে, সেইখিনি গৈ এবাৰতে অৱস্থাই বেয়া হৈ যায়। কিমান মানে দুখিত কথা এইটো বিজেপি চৰকাৰ। আমাৰ এই গাঁওখন ইমান ভিতৰীয়া নহয় যে তাত মানুহ কোনো গম নাপায় বা চাব নোৱাৰে বা তাত যাব নোৱাৰে। আজি এইখিনি ওচৰৰ চেণ্টাৰ 100 মিটাৰ ৰাস্তা এই গাঁওখন আছে, আৰু আমাৰ মেইন ৰোড ওচৰতে আছে। এইখিনি গাঁৱৰ ৰাস্তাটো ঠিক কৰিব পৰা নাই। মানে টেটন পুখুৰী গাঁওখনত বহুত ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে। এতিয়া মানে চাব গ'লে আমাৰ এই যিটো জব কাৰ্ডৰ কাম চলি থাকে, জব কাৰ্ডৰ কামৰ নামত আমাৰ একো এটা কাম কৰা মানুহ আমি দেখি নাপাওঁ, বা গাঁৱৰ ৰাস্তা পদূলি একো কাম হোৱা নাই। কিন্তু মাহে কি সিহঁতৰ জব কাৰ্ডত পইচা সোমায়, কিন্তু চবৰ নোসোমায়, আমাৰ নোসোমায়। কিছুমান মানুহৰ সোমায়, সিহঁতে পইচাটো উলিয়াই, তাৰ বিনিময়ত হাতত 200 টকা দি সেই পইচাটো উলিয়ায়। সেই পইচাটো তেতিয়া সিহঁতে কি কাম কৰিলে সেই বস্তুটো আমি এতিয়া কামটো দেখা নাই। মানে অসম চৰকাৰে কাম কৰিছে, বিজেপি ভাল কাম কৰিছে মই মানো, কিন্তু আমাৰ এই গাঁওখনত নিশ্চয় কিবা এটা গণ্ডগোল চলি আছে। তো মই বিভাগীয় কৰ্তৃপক্ষক কওঁ যে মিডিয়াৰ যোগেদি যে আপোনালোকে এই বিষয়টো তদন্ত লওক, যে আমাৰ এই কামটো হোৱা
কামটোৰ নামত পইচাখিনি খাই আছে, কিন্তু আমি গাঁওখনত একো কাম দেখা নাই। যে ৰাস্তা পদূলি আপোনালোকে নিজে চাইছে যে কেঁচা হৈ আছে, এতিয়ালৈকে এটা চেইন কেবল পৰা নাই। তেতিয়াহ'লে গাঁওখনত জব কাৰ্ডে কি কাম কৰিলে সেই তথ্যটো আমাক লাগিব। তাৰপিছত আমাৰ গহপুৰ সমষ্টিৰ বিধায়ক মহোদয়ক মই জনাব বিচাৰোঁ যে এই দলংখনৰ কাৰণে যোৱা ইলেকশ্যনৰ আগত আহি ক'লে 7 তাৰিখে মই দলংখন ষ্টাৰ্ট কৰিম, আজিলৈকে তেখেতে আছিলে। যদি এইবাৰ আমি লাষ্ট ৱাৰ্ণিং, মানে এইটো ৱাৰ্ণিঙে বুলি ক'ব পাৰিম যে গাঁওবাসী চবে শুনি লওক, আমি লাষ্ট ৱাৰ্ণিং দিছোঁ। যদি এইবাৰ যদি আমাৰ বিধায়কে আমাৰ ইয়াত দলং নিদিয়ে তেতিয়াহ'লে আমি ভোট বৰ্জন কৰিম। আমি ভোট নিদিওঁ আৰু ভোট নিদিওঁ আমি, কাৰণ আমি ভোট দি আমাৰ কি লাভ হৈছে যদি আমি গাঁওখনত অহা যোৱা কৰিবলৈ অসুবিধা। যদি বাৰিষা কালত সৰু ল'ৰা ছোৱালী স্কুলত যায়, স্কুলত গৈ কিনে ইয়াত পৰি যায়, চাইকেল পৰে, কিমান ডাঙৰ এক্সিডেণ্ট হয়। যদি আমাৰ এই দলংখন অহা যোৱা যোগাযোগ ব্যৱস্থাটো কৰি নিদিয়ে তেতিয়াহ'লে আমি মানে মুক্তভাৱে কৈছোঁ, আমি অহা ইলেকশ্যনত আমি ডাইৰেক্ট ভোট বৰ্জন কৰিম, কাৰণ আমি ভোট দি একো প্ৰফিট হোৱা নাই আমাৰ। পইচা এইটো আমাৰ মেম্বাৰে বিচাৰিছিলে, পইচা বিচাৰিছিলে যে কৈছে যে পইচা দিলে তোমাৰ আপোনাৰ ঘৰটো সোনকালে হৈ যাব। মই কৈছোঁ যে পইচা 15,000 টকা। প্ৰেৰম গৈছিলোঁ মোৰ তাত, প্ৰেৰম কৰ্মকাৰ। মই তেতিয়াই ক'লোঁ যে মোৰ চৰকাৰক ভোট দিওঁ আৰু পইচা এতিয়া দি পেলাই মই কেনেকুৱা ঘৰ ল'ম। মই তেনেকুৱা নলওঁ, মই ঘৰ ডাইৰেক্ট মই নিজে দিবতো ল'ম, নহ'লে নলওঁ, ইমানে ক'লোঁ মই।